ইউ পি পি এলৰ কৰ্মীসকলে আমাক তেখেতসকলে এটাক কৰিলে। ইউ পি পি এলৰ কৰ্মীসকলে তেখেতসকলে একজাক আহি পেলাই ভাবুকি দিছে মোক, আৰু এওঁ আদিবাসীৰ কথা কয় বুলি তেখেতসকলে মোক মূৰত তেখেতসকলে আঘাত কৰিবলৈ চেষ্টা কৰে। ইউ পি পি এলৰ কৰ্মীসকলে আমাক তেখেতসকলে এটাক কৰিলে। হৈছক আজি কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিউজ 18ৰ ৰণসংখ্যা অনুষ্ঠান আছিলে, আৰু তাত আমাক ছাত্ৰ সংগঠনসমূহক আমন্ত্ৰণ জনাইছিল। ইয়াত ৰাজনৈতিক দলো ইয়াত উপস্থিত আছিলে। আমি ছাত্ৰ সংগঠনসমূহে আমাৰ জাতীয় সমস্যাসমূহ তাতেও উত্থাপন কৰিছিলোঁ, আৰু তাতে আশাৰ নেতৃত্ব, ABMCৰ নেতৃত্ব, ট্ৰাইবেল সংঘৰ নেতৃত্ব আমি উপস্থিত আছিলোঁ। আৰু আশাৰ সন্মানীয় উপদেষ্টা ষ্টিফেন লাকৰা দাদাই তেখেতৰ যুক্তিপূৰ্ণ মন্তব্য তেখেতে তাতে আগবঢ়াইছিল। আৰু ABMCৰ প্ৰয়াত সভাপতি লাভিকুল ইছলামক যেনেদৰে হত্যা কৰা হৈছিল, তেখেতে এটা কথা কৈছিল যে ঠিক তেনেদৰে আশাৰ সভাপতিক হত্যা কৰা হৈছিল। আৰু এই হত্যাকাণ্ডৰ যি মূল নায়ক, তেখেতক লৈ প্ৰমোদ বড়ো ডাঙৰীয়াই বিভিন্ন ঠায়ে ঠায়ে ভোট ভিক্ষা খুজি আছে। এই কথাখিনি কোৱাৰ লগে লগে UPPLৰ যিসকল সমৰ্থক আছিলে তেখেতসকলে উগ্ৰমূৰ্তি ধাৰণ কৰে, আৰু আশাৰ নেতৃত্বৰ ওপৰত চিয়াৰ দলিয়াই এনেদৰে আক্ৰমণ কৰে, শ চিয়াৰ দলিয়াই এনেদৰে আক্ৰমণ কৰে। আৰু এই আক্ৰমণত আমাৰ আশাৰ যিসকল সদস্য আছিলে তেখেতসকলে কম বেছি পৰিমাণে আঘাত হয়। লগতে আমাৰ ABMCৰ সতীৰ্থসকলে তেখেতসকলক বচাবগৈ 3-4জন আমাৰ ABMCৰ সতীৰ্থ আঘাত প্ৰাপ্ত হ'ব লগা হয়। এনে কাৰ্যক, এনেকুৱা মনোভাৱক UPPL আৰু BJP দলৰ যিসকল সমৰ্থক আমি গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ। আৰু নিশ্চয়কৈ আগন্তুক যি নিৰ্বাচন, এই নিৰ্বাচনত গোটেই BTADৰ বা কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ সমষ্টিৰ যি সমষ্টিবাসী আছে তেখেতসকলে নিশ্চয়কৈ ইয়াত গম পাব যে তেখেতসকলৰ মনোভাৱ কি। তেখেতসকলে শান্তিৰ কথা কয়। আজি ইয়াৰ দ্বাৰাই প্ৰমাণ হৈছে অশান্তিৰ সৃষ্টিকাৰীসকল কোন। গতিকে আমি ABMC হিচাপে উপস্থিত থাকি যিখিনি ঘটনা দেখিলোঁ, ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। আমি হয়তো কোকৰাঝাৰ আৰক্ষী প্ৰশাসনক আহ্বান জনাম যে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে, আৰু যিসকলে এই ঘটনা সংঘটিত কৰে তেখেতসকলে শাস্তি পাব লাগে। নিউজ 18 অসমে কোকৰাঝাৰ মজিয়াত কোকৰাঝাৰ হাই ছেকেণ্ডেৰী ফিল্ডত এটি অনুষ্ঠান কৰিছিল ৰংসিঙা, আৰু এই অনুষ্ঠানত অন্যান্য সংগঠনৰ লগত কোকৰাঝাৰৰ অৰ্থাৎ কোকৰাঝাৰৰ ওচৰে পাঁজৰে যিমান সৰু বৰ দল সংগঠন আছে সকলোকে মাতিছিল। আৰু সেই সূত্ৰে এই অনুষ্ঠানত আমাকো অৰ্থাৎ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তেখেতসকলে মাতিছিল, আৰু তেখেতসকলৰ এই মিডিয়া যি অনুষ্ঠান এইটো সন্মান জনাই আমিও সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যোগদান কৰিছিলোঁ। আৰু যি যুক্তি তৰ্ক চলিছিল তাতে আমি যিহেতু আমাৰ গোষ্ঠীৰ যিবিলাক সমস্যাবোৰ আছে, কৰ ইছ্যুবোৰ আছে, যেনেকৈ আদিবাসীসকলক জনজাতিকৰণ কৰা, মাটিৰ অধিকাৰ বা চাহ বাগানৰ বা হাজিৰা, এইবিলাক আমি উপস্থাপন কৰিছিলোঁ। লগতে যে এই ৰুলিং চৰকাৰে যে আদিবাসীকে ধৰি অন্যান্য যিবিলাক জনগোষ্ঠী আছে তেখেতসকলক এমপ্লয়মেণ্ট অৰ্থাৎ জীৱিকা দিব পৰা নাই, এইবিলাক উপস্থাপন কৰিছিলোঁ। তাৰ লগতে আমি দুখ প্ৰকাশ কৰিছিলোঁ যে লাফিকুল ইছলামক যেনেকৈ হত্যা কৰা হৈছিল, ঠিক তেনেকুৱা আদিবাসী ছাত্ৰ সন্থাৰ তেখেত শ্বহীদ হৈছিল, অৰ্থাৎ তেখেত হত্যা কৰা হৈছিল প্ৰয়াত বস্কো চেৰমাকো। তেখেতৰ হত্যাত আমি দুখ প্ৰকাশ কৰিছিলোঁ এইটো অনুষ্ঠানত, আৰু লগতে কৈছিলোঁ যে বস্কো চেৰমাকৰ যিসকল হত্যাকাৰী তেখেতসকলক লৈ আজি যি ৰুলিং চৰকাৰ আছে অৰ্থাৎ প্ৰমোদ বড়ো ডাঙৰীয়াই এই হত্যাকাৰীক লৈ পেলাই তেখেতসকলে আদিবাসী অঞ্চলত ভোট ভিক্ষা কৰিছে। এইটো কথা কোৱাতে UPPLৰ নেতাসকলে, কেন্দ্ৰীয় নেতা, ডিষ্ট্ৰিক্ট নেতা আৰু আঞ্চলিক পৰ্যায়ৰ নেতাসকলে তেখেতসকলে খুব খং কৰিলে, আৰু তেখেতসকলে যুক্তি দিব নোৱাৰি আমাক তেখেতসকলে এটাক কৰিলে। আৰু তথাপিও আমি যুক্তি তৰ্কৰেহে তেখেতসকলক জবাব দিব খুজিছিলোঁ। আৰু অনুষ্ঠানটো অকণমান হিংসা যিহেতু আমি দেখিবলৈ পাইছিলোঁ, তাৰ কাৰণে আমি আঁতৰি যাতে ডাঙৰ হওঁ, হিংসা নহয় তাৰ বাবে তাৰ পৰা আমি আঁতৰি আহি আছিলোঁ। আৰু আঁতৰি আহোঁতে UPPLৰ কৰ্মীসকলে তেখেতসকলে একজাক আহি পেলাই ভাবুকি দিছে মোক, আৰু এওঁ আদিবাসীৰ কথা কয় বুলি তেখেতসকলে মোক মূৰত তেখেতসকলে আঘাত কৰিবলৈ চেষ্টা কৰে। আৰু তেখেতসকলৰ হাতত এইটো এটা যুক্তি তৰ্কৰ অনুষ্ঠান আছিল, কিন্তু তেখেতসকলে
লাঠি আৰু অন্যান্য হাতত যি মানে লৈ আহিছিল সেইটোতো গৰিহণাৰ যোগ্য। আৰু মই যি কথা কৈছোঁ যে ভাস্কৰ চেৰমাকৰ যিসকল হত্যাকাৰী তেখেতসকলে এৰেষ্ট হ'বই লাগিব আৰু তেখেতসকলক লৈ কোনো ৰুলিং চৰকাৰে ভোট ভিক্ষা খুজিব যাতে নোৱাৰে এইটো কথা মই পুনৰাই ক'ম আৰু বাৰে বাৰে ক'ম। আৰু ইয়াৰ কাৰণে যদি মোক হত্যাও কৰে APPL বা ৰুলিং চৰকাৰে যদি মোক হত্যাও কৰে মই ক'ম যে ভাস্কৰ চেৰমাকৰ হত্যাকাৰী যিসকল আছে তেখেতসকলক লৈ যাতে আদিবাসী অঞ্চলত ভোট ভিক্ষা নকৰে অৰ্থাৎ ভোট নোখোজে এইটোৰ বাবে মই আহ্বান জনাইছোঁ। আৰু ইয়াৰ বাবে যিকোনো যদি মোক চৰম ত্যাগ দিব লাগে জাতিৰ নামত যদি মই শ্বহীদো হ'ব লাগে মই প্ৰস্তুত আছোঁ। আজিৰ এই নিউজ 18 প্ৰগ্ৰামত ৰন্ধঙ্গা প্ৰগ্ৰামত ইমান যে বিয়া আমাৰ ষ্টিফেন লাখৰা ডাঙৰীয়া আমাৰ আচাৰ এডভাইজাৰ তেখেতক ইমান বেয়াকৈ শ্বেয়াৰ দি মাৰিলে এইটো মই অল আসাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা মই দুখ প্ৰকাশ কৰিছোঁ। মই আশা কৰিছোঁ আমাৰ পুলিচ প্ৰশাসনে এইটো চাইকৈ যোনে মাৰিছে কি আছে এইটো চাই পিনি তাক এৰেষ্ট কৰক এইটোকৈ মই সামৰিলোঁ।